কোড কি আছে সাউন্ড দিছে ধুন চাই দাদা পুৰা তাৰ চাৰ চেঙি গৈছে পুৰা গাইজ আজি আকৌ আহি আছো এতিয়া সাহিত্য সভালৈ এতিয়া ডাইৰেক্ট গৈ আছো নাৰায়ণপুৰ সাহিত্য সভা তাত পতা হৈছে আপোনালোকেতো গম পাইছে আৰু মোৰ লগত আছে মাহী মানে মই মাহীহঁতৰ লগতে আহিছো আৰু এইফালে আছে ববু আৰু এইফালে ছোৱালী আৰু এইফালে এজন আচলজন ড্ৰাইভাৰ আপোনালোকে গম চিনি পাইছে চাগে এজন একেলগে মায়দিয়া এপিছডত চুচৰা মানুহ আৰু এইফালে ভাইটি আমাৰ শ্বিলঙীয়ান আৰু এতিয়া গৈ আছো আচলতে বেছি দীঘল কৰি নাথাকো ভিডিঅ'টো ডাইৰেক্ট এতিয়া গৈ আছো সাহিত্য সভালৈ গাইজ আজি সাহিত্য সভা নামত কি যে দেখিবলৈ পাইছো সাহিত্য সভাত জুই লগাকে ধৰি আৰু এতিয়া দেখিছেনে ইয়াত অলপ আন্দোলন চলি আছে আৰু সৰু সুৰাকে আন্দোলনবিলাক অলপ চলি থাকিব লাগে তেতিয়াহে অলপ ঠিকে থাকে আৰু এয়া আন্দোলন হৈছে লখিমপুৰ একদম মেইন টাউনতে মালপানী চাৰিআলিত এইফালে যাব লাগিব এইটাত পাৰ্কিং আছে আৰু এতিয়া গাড়ী ধুনীয়াকৈ ইয়াত পাৰ্কিং কৰি দিয়া হ'ল আৰু এইফালে চাওক পৰিৱেশটো পুৰা গাড়ী চবফালে গাড়ী আৰু এতিয়া পাই গ'লো সেই সাহিত্য সভা নাৰায়ণপুৰ সাহিত্য সভা আৰু এইফালে চাওক বেকগ্ৰাউণ্ডত হ'বলৈ এইফালে চাওক গাড়ী মানুহৰ ভিৰৰ কথা এতিয়া বৰ্তমান নকওঁ গাড়ীৰ ভিৰটো দেখি তোমাৰ কি অনুভৱ হৈছে ইয়াত ভিৰত জনসমাগম আৰু এইফালে চাওক এইটো পুৰা পাৰ্কিং প্লেচ আৰু এটা কথা কৈ থওঁ যদি আপোনালোকে দূৰৰ পৰা আহিছে আপোনালোকে ডাইৰেক্ট ভিতৰলৈ লৈ গুচি আহিব ইয়াত ফ্ৰীকৈ পাৰ্কিং আছে এইটো এটা সৰু এটা ইনফৰমেশ্যন তাত ধুনীয়াকৈ পাৰ্কিংটো কৰিব পাৰিব আৰু বাহিৰত আছে আপোনাৰ য'ত 100 টকা 150 টকা তেনেকুৱাকৈ পাৰ্কিং প্লেচ আছে আপোনালোকৰ নিজৰ মৰ্জি অলপ আগত আছে সেইটো আৰু এতিয়া আমি ইয়াত গাড়ী ধুনীয়াকৈ পাৰ্কিং কৰিলোঁ আৰু এতিয়া গৈ আছোঁ ভিতৰলৈ আৰু গাইজ এতিয়া পাই গ'লো সেই ফ্ৰণ্ট গেট আৰু এইফালে ন' এণ্ট্ৰি মাৰি থোৱা আছে আৰু এতিয়া আমি গৈ আছোঁ ফ্ৰণ্ট গেটেদি এটা চাওক ফ্ৰণ্ট গেটৰ লোক এইটো চাওক ফ্ৰণ্ট গেটৰ লোক কি বঢ়িয়া লাগিছে আৰু ইয়াত ধুনীয়াকৈ বাগান দি দিয়া আছে ধুনীয়াকৈ টিপটপকৈ আৰু এতিয়া এণ্ট্ৰি কৰি আছোঁ মজাকৈ আৰু সোমাই আহি আপোনালোকে এয়া বাহিৰে কি ধুনীয়াকৈ বনাই থোৱা আছে এয়া দেখিছে আৰু সোমাই আহি এফালে চিৰ চেনেহী মোৰ ভাষা জননী পুৰা ধুনীয়াকৈ আছে এইফালে লোকেশ্যন আৰু এইফালে গৈ আছোঁ এতিয়া চাওক কি ধুনীয়াকৈ গোটেইখিনি নিৰ্দিষ্ট নিশ্চয় এটা কোঠা বনাই পেলাই নিৰ্দিষ্ট কামত হেৰি কৰি আছে আৰু এইফালে চাওক কি বঢ়িয়া লাগিছে সৰু ল'ৰা ছোৱালী খেলা বস্তু বাৰু বিশেষকৈ প্ৰদৰ্শনীৰ কাৰণে ৱেইট কৰি আছোঁ আৰু এইফালে চাওক মানুহ চাওক গাইজ যেতিয়া পাই গ'লোঁ সেই প্ৰদৰ্শনীৰ ফালে সোমাই আহি আছোঁ প্ৰদৰ্শনী ইয়াত ধুনীয়াকৈ আদৰণি আছে এইখন গেটেদি আমি সোমাব লাগিব এতিয়া একচুৱেলি এণ্ট্ৰি ফিজ হয়তো নাই চাগে মন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা যে আহিছে প্ৰদৰ্শনী ইয়াত আছে আৰু এইফালে সতী জয়মতী জেঙা পথাৰে আছে আৰু এয়া শ্ৰী চামগুৰি সত্ৰ মাজুলীৰ পৰা সাহিত্য সভা এয়া মুখা শিল্প এয়া এইবিলাক সকলোবোৰ মুখাবিলাক আছে এনেদৰে আৰু এইফালে চাওক আৰু এতিয়া এইফালে আছে এইফালে আহিছোঁ কি ধুনীয়া এটা ডেক'ৰেশ্যন কৰিছে এইফালে চাওক শ্ৰী বদালা পদ্ম আটা এয়া বহুত ধুনীয়াকৈ বনাই থোৱা আছে এয়া চাওক ধুনীয়াকৈ বৰ নাৰায়ণপুৰ আৰু এইখিনিতে মই এটা কথা কওঁ হেৰি মানে ভগৱান শ্ৰী নাৰায়ণৰ কথা কৈছে তেখেত প্ৰথম মানৱ সৃষ্টি প্ৰথম বুলি ক'লেতো মনুক কয় মানৱ সৃষ্টি প্ৰথমজন হৈছে মনু হয় আৰু শ্ৰী নাৰায়ণ হৈছে এখেতলোক হৈছে দেৱতাৰূপী হয় তেতিয়াহ'লে মানৱ সৃষ্টিত তেখেতলোকক ধৰা হ'ব নে মনুক প্ৰথম ধৰা হ'ব এতিয়া আপোনালোকৰ আমি যিখিনি শাস্ত্ৰ পঢ়িছোঁ সেই শাস্ত্ৰখিনি মানুহে তৈয়াৰী কৰিছে বুজিছা নাই সেই জ্ঞানটো সেইটো আমিও তেনেকেই ভাবিছিলোঁ আমি আহিছোঁ এফালে জিনিয়াছ একাডেমি একচুৱেলি ইয়াত কি কৰা আছে নমস্কাৰ এটো কৰোনা ভাইৰাছৰ যেটো আৰ্টিফিচিয়েল টেষ্ট হয় এটো আসলতে ল্যাবৰেটৰীত কেনেকৈ কৰা হয় এটো আমি ইয়াত দেখুৱাইছো হয় আৰ্টিফিচিয়েল ৰ ফুল ফৰ্ম হৈছে ৰিভাৰ্স ট্ৰান্সক্ৰিপশন পলিমাৰেজ চেইন ৰিঅ্যাকশন আর এটো প্ৰসেসৰ দ্বাৰা যিকোনো এটা ভাইৰাছৰ যেটো জেনেটিক মেটেৰিয়েল হেতু তাত আছে নে নাই তাৰ প্ৰেজেন্সটো আমি ডিটেক্ট কৰো গতিকে প্ৰথমতে যেটো নাকৰ পৰা স্যাম্পল লও বা মুখৰ পৰা ল'ব পাৰো সেই স্যাম্পলটো এটা টেষ্ট টিউবত ৰখা হয় যেটো বহুত কেমিক্যালছত মিক্স কৰি এটা সলিউশন বনোৱা হয় এই সলিউশনটো নেক্সট এই সেন্ট্রিফিউগেশন মেশিনত দিয়া হয় ইয়াৰ দ্বাৰা যেটো জেনেটিক মেটেৰিয়েল মানে আৰএনএ টো এক্সট্ৰেক্ট কৰি বাকিখিনি যিখিনি ইম্পিউৰিটিজ থাকে সেইখিনি সেপাৰেট কৰা হয় নেক্সট এই জেনেটিক মেটেৰিয়েলটো আৰু এটা সলিউশন বনোৱা হয় সেই সলিউশনটো নেক্সট এই পিচাৰ মেশিনত দিয়া হয় এটো হৈছে থাৰ্মেল সাইক্লাৰ ইয়াৰ ফাৰ্স্ট স্টেপটো হৈছে ৰিভাৰ্স ট্ৰান্সক্ৰিপশন মানে আমাৰ ওচৰত আছে আৰএনএ আৰু আমাক
লাগে DNA গতিকে আমি ৰিভাৰ্ছ ট্ৰান্সক্ৰিপশ্যন প্ৰচেছটো কৰিছো কাৰণ অকল DNA হে কপি কৰিব পাৰি কপিজ লাগে যাতে আমি ভাইৰাছটো ডিটেক্ট কৰিব পাৰো নেক্সট আমাৰ ওচৰত আছে এটা DNA চেম্পল ইয়াৰ পাছত PCR প্ৰচেছটো ষ্টাৰ্ট হয় PCRটো তিনটা ষ্টেপত হয় প্ৰথমটো হৈছে denaturation processত DNA টো সেপাৰেট হৈ যায় এটো হয় 92 ডিগ্ৰী সেলসিয়াছত আৰু ইয়াৰ মাজত থকা হাইড্ৰোজেন বন্ডটো ভাঙি যায় এটো হ'ল ফাৰ্স্ট ষ্টেপ সেকেন্ড ষ্টেপটো হ'ল এডেলিন ইয়াত এটো শৰ্ট সিঙ্গল স্ট্ৰেন্ডেড প্ৰাইমাৰ ইয়াত এড হয় এটো হয় 50 to 60 ডিগ্ৰী সেলসিয়াছৰ ভিতৰত আৰু এটো সদায় অপোজিট এন্ডত এড হয় থাৰ্ড ষ্টেপটো হ'ল এক্সটেনশনত টেক পলিমাৰেজৰ যোগেদি এটো হৈছে এটা থাৰ্মোষ্টেবল DNA পলিমাৰেজ ৰিঅ্যাকশন পিছত থকা নিউক্লিওটাইডবোৰ এড হয় এটো হ'ল এটা সাইকেলৰ পিছত আমি দুটাল DNA পালো এনেকৈ 30 to 35 সাইকেলৰ পিছত আমি 1 বিলিয়নটা DNA কপিজ আৰু 1 বিলিয়নটা DNA কপিজৰ পাছত এই PCR মেচিনটোৱে আমাক ইনফৰমেশন দিব যে প্ৰত্যেকটো সাইকেলৰ পাছত এটা আমি জেলিকনিক কালাৰ মেজাৰ কৰো এই মেজাৰমেন্ট যদি এটা ষ্টাডি লেভেলতকৈ বেছি হয় তেতিয়া আমি যেটো স্যাম্পল লৈছিলো তেতিয়া আমি গম পাম যে তেওঁ কোভিড পজিটিভ হয় আৰু যদি সেই সাৰ্টেন লেভেলতকৈ কম হয় কালাৰটো তেতিয়া তেওঁ কোভিড নেগেটিভ হয় আৰু এৰপৰ আমি ভেৰিয়েন্টছবোৰ দেখুৱাবলৈ ৰিপ্ৰেজেন্ট কৰিছো আৰু এখিনি হৈছে মেজাৰ্ছখিনি যেতিয়া পেন্ডেমিক তেতিয়া এখিনি মেজাৰ্ছ হোৱা হৈছে আচ্ছা তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম নমস্কাৰ আসলতে মই ভিডিও এটা বনাই আছো আসলতে জিনিয়াছ একাডেমি ময়ো এজন এক্স ষ্টুডেণ্ট হয় গম পাইছে আৰু ইও মোৰ ভাইটি হয় ইও এক্স ষ্টুডেণ্ট আমি তাৰ পৰা আমি পঢ়া মানে ভাল পাইছে বস্তুটো দেখি আৰু মই মেমৰ ষ্টেটাছত পাইছিলোঁ বস্তুটো মই মেমক কৈছিলোঁ ইয়াত বেছি টাইম নকৰোঁ যথেষ্ট দেৰি হৈ যাব কাৰণ ভিডিওটো বহুত বেছি দীঘল হৈ গৈ আছে যিমানখিনি পাৰোঁ দেখাইছোঁ আপোনালোকক কেনেকুৱা পাইছে কমেণ্ট কৰিব প্ৰথম আৰু এয়া হৈছে প্ৰদৰ্শনী আৰু নেক্সট আমি বেলেগ জেগালৈ গৈ আছোঁ আৰু আমি আকৌ আহি ভাইটি দুটামানৰ ওচৰত পাইছোঁ ভাইটি দুটাই বহুত ধুনীয়া এটা বস্তু বনাইছে আপোনালোকে চাওক এয়া দেখাইছোঁ আপোনালোকে চাওক তেখেতলোকে এটা বস্তু উলিয়াইছে যিটো বস্তু সহজে ডেষ্ট্ৰয় হৈ যায় মানে তেখেতলোকে এটা বাতি তৈয়াৰ কৰিছে মানে তেনেকুৱা ধৰণৰ আৰু কাঁহী বাতি বা ধৰি সকলো ধৰণৰ বনাব পৰা যাব যি মেটেৰিয়েল সহজে ডেষ্ট্ৰয় হৈ যায় এই কণমানি ভাইটিটোৱে যি ধুনীয়া এটা বস্তু বনাইছে বহুত বেছি ভাল লাগিছে এইটো চাওক মই এতিয়া হাতত লৈছোঁ আৰু বহুত মানুহে এনেকৈ চাওঁতে ছাইডৰ অংশ ভাগি গৈছে এনেকুৱা ধৰণৰ সৃষ্টিত অলপ চকু কাণ দিব লাগে যিহেতু বৰ্তমান প্লাষ্টিকৰ ব্যৱহাৰ বহুত বেছি হৈছে আৰু তাৰ দ্বাৰা বহুত ক্ষতিও হৈছে সেইকাৰণে এনেকুৱা ধৰণৰ সৃষ্টি কৰাটো অতিকৈ প্ৰয়োজনীয় যি সহজে ডেষ্ট্ৰয় হৈ যায় বহুত ভাল কাম কৰিছে আৰু আগুৱাই যোৱা যাতে এই বস্তুটো কোনোবাই চকু দি চাই ভাল লাগিব তো নেক্সট এতিয়া বেলেগ আমি ঠাইলৈ যাওঁ তো ভাইটিকেইটাক শুভকামনা থাকিল যাতে এনে ধৰণৰ বস্তু আৰু বনাই গৈ থাকে আৰু প্ৰদৰ্শনীত বহুতো ভাল লগা বস্তু পালোঁ আৰু এতিয়া আমি কেইখনমান কিতাপ চাবলৈ যাওঁ এতিয়া কিতাপৰ দোকানলৈ আহিছোঁ কিতাপ কেইখনমান কিনি আনিলোঁ আৰু এতিয়া আৰামছে থৈ দিছোঁ কাৰণ দাঙি ফুৰিবলৈ অলপ অসুবিধা হয় তো নেক্সট আকৌ যাম এতিয়া সাহিত্য সভা চাই থাকিম আৰু দেই আজি ৰাতি হৈ যাব ৰাতি কেনেকুৱা কি কণ্ডিশ্যন হয় কেনেকুৱা পৰিৱেশ হয় আপোনালোকে দেখিব পাব অলপ পিছতে আৰু গাইজ এতিয়া আপোনালোকৰ এটা ভিউ দেখাইছোঁ আচলতে যথেষ্ট মানুহ কিন্তু আপোনালোকৰ এতিয়া গাড়ী দেখাই আছে এইফালে চাওক গাড়ী দেখিছেনে একদম পূৰা পথাৰ পূৰা ভৰি আছে এইফালৰ পৰা এনেকৈ কৰি গাড়ী পূৰা এনেকৈ আছে আৰু পূৰা আগলৈকে এনেদৰে পূৰা গাড়ী আছে পূৰা কম মানুহ আচলতে সাহিত্য সভাত মানুহ নহয় কি হ'ব বহুত ভাল লাগিছে আৰু আপোনালোকৰ এতিয়া লাহে লাহে ৰাতি হ'বলৈ গৈ আছে ৰাতি আচলতে ইয়াৰ যিটো সাহিত্য সভা ভিডিঅ' বহুত বেছি ধুনীয়া লাগে তাকে আমি চাম অলপ পিছতে আৰু গাইজ এতিয়া আহি আছোঁ বাণিজ্য মেলাৰ ভিতৰলৈ আৰু এইফালে চাওক বাণিজ্য মেলা ভিতৰলৈ সোমাইছোঁ আৰু মানুহ চাওক যথেষ্ট মানুহ বহুত মানুহ হৈ গৈছে যিহেতু সন্ধিয়া হৈ গৈ আছে আৰু গাইজ এইফালে হৈছে বাণিজ্য মেলা আৰু বাণিজ্য মেলাৰ পৰা এইফালে সেই মেইন ষ্টেজটো এইফালে আছে আৰু যদি মেইন ষ্টেজত যদি যথেষ্ট ভিৰ হৈ থাকে যিহেতু তাত মানুহ বহুত যেতিয়া মানুহ ফাংচন বা কিবা হ'লে যেতিয়া যথেষ্ট ভিৰ হৈ থাকিব তেতিয়া আৰামছে ইয়াত ধুনীয়াকৈ স্ক্ৰীণ লগাই দিয়া আছে ধুনীয়াকৈ আৰামছে ইয়াতে চাব পৰা যায় আৰু ধুনীয়াকৈ এইফালে চাওক পৰিৱেশটো যথেষ্ট ডাঙৰ এৰিয়া বহুত ডাঙৰ এৰিয়া আৰু এইফালে গোটেইখন হৈছে বাণিজ্য মেলা আৰু গাইজ এয়াই হৈছে মেইন ষ্টেজটো এয়া চাওক আৰু এইফালে অলপ আগলৈ থিয়েটাৰ এখন পতা হৈছে আৰু গাইজ বাণিজ্য মেলা খুব ওচৰতে এইফালে চাওক ইয়াতে পতাকা উত্তোলন কৰা হৈছিলে হৈছে মেইন প্ৰৱেশ দুৱাৰ মানুহে পূৰা ফটো উঠাত
ব্যস্ত হৈ আছে, যথেষ্ট মানুহ ভিৰ লাগি আছে আছে। আৰু গাইজ সেইফালে পতাকা উত্তোলনৰ পৰা সেইফালে চিধা চিধি শ্বৰ্টকাট ধুনীয়া ৰাস্তা বনাই থোৱা আছে। বেছি সময় নালাগে, অতি সোনকালে এইফালে আপোনালোকে গুচি যাব পাৰে অন্য এটা প্ৰগ্ৰেম চাবৰ কাৰণে মাৰি থোৱা আছে। আমি শ্বৰ্টকাটে বিচাৰি থাকোঁ নেকি? য'তে ত'তে অকল শ্বৰ্টকাট বিচাৰি থাকোঁ আমি। তো এইফালে চাওক, তাত প্ৰগ্ৰেম চলি আছে আৰু ইয়াত ধুনীয়াকৈ LED ওলাই আছে। তো এইটো বহুত ধুনীয়া এটা সুবিধা আছে, নিজৰ ইচ্ছা অনুসৰি য'তে ত'তে চাব পাৰে। চাওক কি ধুনীয়াকৈ ওলাইছে, বঢ়িয়া। আৰু মানুহে আৰামছে ৰখি ইয়াতে ধুনীয়াকৈ চবেই চাই আছে। আহি আছো মীনা বজাৰলৈ, মানে ডাঙৰ এৰিয়া যে দিনৰ পৰা ঘূৰি ঘূৰি এতিয়া ৰাতি হৈ গ'লে আছে। আৰু এইফালে যাদু চলি আছে, পুৰা যাদু খেল চলি আছে। যাদু চাবি নেকি? যাদু চাবা নেকি? আৰু এইফালে এইটো ডাঙৰ চকৰটো যদি উঠা হয় গোটেই সাহিত্য সভা গোটেই পৰিৱেশটো আৰামছে ধুনীয়াকৈ দেখি যাব, গোটেই ভিউটো আৰামছে পাই যাব। আৰু এতিয়া আমি উঠিম ট্ৰেইনত গোটেইকেইটা উঠিম আমি ট্ৰেইনত। 3, 4 মই সিহঁতে 5 আৰু পিছলে 4 আৰু গৈ আছো এতিয়া ট্ৰেইনত উঠিবলৈ। মই গ'লো ট্ৰেইনত উঠিবলৈ। মই আগত বহিম গাইজ ষ্টাৰ্ট হৈ গ'ল। গাইজ জগ ৰেলগাড়ী মজাকে আৰু টানিডোখৰত তামাম মজা লাগে। এডোখৰ যিডোখৰ টানি আছে নহয়, তামাম মজা লাগে, তামাম মজা। ইউ টাৰ্নিং এৰা নেকি 50 টকা এৰে ডুব দি দিলা দেই। মজা লাগিলে মজা। এতিয়া নেক্সট কি চাব পাৰি চাওঁ। আৰু লাগি গ'লে ইফালে জুই বৰ বেয়াকৈ মানুহ আহিছে। চাই দিলে আহিলে আমি লাগিলে লাহেকৈ যাম। পুৰা তাৰ চাৰ চেঙি গৈছে পুৰা। ক'ত কি হৈছে? সাউন্ড দিছে ধুন চাইডত আচলতে গাইজ এতিয়া আমি ইয়াতে আছোঁ। আচলতে ইয়াত কোনোবা এখন দোকানত মানে জুই লাগিছিলে, চ' তাৰ কাৰণে ফায়াৰ ব্ৰিগেড গাড়ীখন গৈছিলে। আৰু এতিয়া আমি বেছি টাইম কৰি নাথাকোঁ আৰু যথেষ্ট ভাগৰ লাগিছে, বহুত ভাগৰ লাগিছে। আৰু কৈ আছোঁ আৰু আমাৰ এইফালে আগতে যোৱা শ্বৰ্টকাটটোতে আমি গুচি যাম আৰামছে। গাইজ এতিয়া সময় হৈ গ'ল 8:30 আৰু এতিয়া সাহিত্য সভাৰ পৰা ওলাই আহিলোঁ। আৰু এতিয়া ইমানেই গাড়ী আছে, এতিয়া আমাৰ গাড়ীখন ক'ত আছে গাড়ী বিচাৰি থাকোঁতে এবলামান যাব যেন লাগিছে আৰু দেই গাইজ এতিয়া ওলাই আহিলোঁ আৰু গুচি আহিলোঁ আৰু কাৰণ যথেষ্ট টাইম হৈ গ'ল। ইয়াৰ পৰা এতিয়া ঘৰ যাব লাগিব আৰু বহুত টাইম লাগিব আৰু বহুত ভাগৰ লাগিছে। এতিয়া সাহিত্য সভাৰ পৰা বাই নাৰায়ণপুৰ। গাইজ ফাইনেলি পাই গ'ল সেই গাড়ীৰ ওচৰত যেনে তেনে। ইমান চাৰিওফালে গাড়ী যেনে তেনে গাড়ীৰ ওচৰত পাই গ'লগৈ আৰু যথেষ্ট ভাগৰ লাগিছে, বহুত বেছি ভাগৰ লাগিছে। আৰু এতিয়া গাড়ীত বহিম আৰু এতিয়া ঘৰলৈ যাম, কাৰণ খোজকাঢ়ি অৱস্থা বেয়া হৈ গ'ল। আণ্ডাৰ ঘুচো আণ্ডাৰ ঘুচো। এইটা বস্তু এটা আছে দেই। ধন্যবাদ, হৈ গ'ল। আৰু এতিয়া সাহিত্য সভা বাই সাহিত্য সভা।